নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে লৈ আহিছোঁ বহুত এটা ভাল খবৰ SSC জিডিৰ ফালৰ পৰা আহিছে 25271 মান পোষ্ট খালি আছে আপোনালোকে সকলো ইয়াতে এপ্লাই কৰিব পাৰিব সো বন্ধুসকল তাৰ বাবে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব সকলোবোৰ এই ভিডিঅ'টোৰ যোগেদি ভালকৈ বুজাই দিয়াৰ চেষ্টা কৰিম সো বন্ধুসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ নিশ্চয় চাই থাকিব তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰো সো বন্ধুসকল প্ৰথমতে আপোনালোকক জনাই দি আছো যে আপোনালোকৰ লাষ্ট ডেট যেটো হ'ব 31 তাৰিখ 8 মাহ 2021 তাৰিখ ঠিক আছে 31 তাৰিখৰ পিছত আপোনালোকে আৰু এপ্লাই কৰিব নোৱাৰিব সো বন্ধুসকল আপোনালোকে চাব পাৰিছে SSC Constable Requirement 2021 Name of post Constable GD Number of post 25271 টা মান পোষ্ট খালি আছে আৰু ইয়াতে লৰাবোৰৰ বাবে আছে 22424 টা আৰু ছোৱালীবিলাকৰ বাবে আছে 2847 টা সনকল আৰু আপোনালোকৰ দৰমহা হ'ব 21700 টকাৰ পৰা 69100 টকা লৈকে আপোনালোকৰ স্যালাৰি হ'ব আৰু বন্ধুসকল লৰাবোৰৰ বাবে BSF ত আছে 6413 টা মান পোষ্ট খালি আছে CISF ত আছে আপোনালোকৰ 7610 টা মান পোষ্ট আছে CRPF ত আপোনালোকৰ বাবে পোষ্ট নাই ইয়াতে SSB ত আছে আপোনালোকৰ 3806 টা মান পোষ্ট ITBP ত আছে আপোনালোকৰ 1216 টা মান পোষ্ট তাৰ পিছত AR ত আছে 3185 টা মান পোষ্ট তাৰ পিছত NI ত আপোনালোকৰ 0 মানে নাই তাৰ পিছত SSF ত আছে আপোনালোকৰ 94 টা মান পোষ্ট খালি আছে আৰু ইয়াতে টোটাল 22424 টা মান পোষ্ট আপোনালোকৰ লৰাবিলাকৰ বাবে আছে আৰু এতিয়া আমি আলোচনা কৰিম ছোৱালীবিলাকৰ ক্ষেত্ৰত সো BSF ত আছে আপোনালোকৰ 1132 টা মান পোষ্ট CISF ত আছে আপোনালোকৰ 154 টা মান পোষ্ট খালি আছে CRPF ত 0 তাৰ পিছত SSB 0 তাৰ পিছত ITBP আপোনালোকৰ বাবে আছে 215 টা মান পোষ্ট খালি আছে তাৰ পিছত AR ত আছে আপোনালোকৰ 600 টা SSF ত আছে 46 টা মান আৰু টোটাল আপোনালোকৰ মিলাই 2847 টা মান পোষ্ট খালি আছে সো বন্ধুসকল এতিয়া আমি আলোচনা কৰিম আপোনালোকৰ মেইন কথাবিলাক যেটো আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ SSC GD Constable requirement লাগিব ঠিক আছে সো আপোনালোকক ইন্ডিয়ান হ'ব লাগিব ঠিক আছে এই কথাটো সকলে জানে আৰু আপোনালোকৰ বয়সৰ সময়সীমাটো লাগিব 18 বয়সৰ পৰা 23 বছৰ বয়স আপোনালোকৰ হ'ব লাগিব তাৰ পিছত আপোনালোকৰ SC নাইবা ST হয় তেতিয়াহলে আপোনালোকক 5 বছৰ ৰিলেক্সেশন দিয়া হ'ব নাইবা OBC যদি হয় তেনেহলে আপোনালোকক 3 বছৰ ৰিলেক্সেশন দিয়া হ'ব আৰু আপোনালোকে চাব পাৰিছে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন আপোনালোকৰ মাষ্ট হ্যাভ পাছড মেট্ৰিকুলেশন মানে আপোনালোকক 10 পাস হ'ব লাগিব আৰু আপোনালোকৰ এপ্লিকেশন ফিস হ'ব যেটো আপোনালোকৰ SC ST ESM তাৰ পিছত ওমেন মানে ছোৱালীবিলাকৰ বাবে এইবিলাকৰ বাবে নীল মানে আপোনালোকক কোনো পে কৰিব নালাগে আৰু ইয়াৰ বাহিৰে আদাৰ্স যিসকলে আছে তেওঁলোকক 100 টকাকে এপ্লিকেশন ফিস দিব লাগিব সবনকল তাৰ বাবে আপোনালোকৰ পেমেন্ট মোড দিয়া আছে BHIM UPI নেট বেংকিং এইবিলাকৰ জৰিয়তে আপোনালোকে পেমেন্টটো পে কৰিব পাৰিব সবনকল তাৰ পিছত আপোনালোকৰ মেইন যেটো সিলেকশন প্ৰসেস হ'ব আপোনালোকক অলপমান থুলমুলকে ভালকে বুজাই দিয়া চেষ্টা কৰি আছো এক নম্বৰত আপোনালোকৰ কম্পিউটাৰ বেসড এক্সাম হ'ব CBE যেটো কয় তাৰ পিছত আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব PET যেটো কয় তাৰ পিছত 3 নম্বৰত আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট যেটো PST বুলি কয় আৰু তাৰ পিছত 4 নম্বৰত আপোনালোকৰ মেডিকেল এক্সামিনেশন হ'ব যেটো DME নাইবা RME কোৱা হয় আৰু লাষ্ট যেটো আছে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনালোকৰ কমপ্লিট প্ৰসেস হৈ গল আপোনালোকৰ SSC GD সবনকল আপোনালোকে যদি এই কেইটাত পাস কৰে তেতিয়াহলে নিশ্চয় আপোনালোকে সাকসেস হ'ব SSC GD কনস্টেবল আৰু বন্ধুসকল আপোনালোকে যদি SSC GD মেডিকেল টেষ্টৰ বিষয়ে জানিব বিচাৰে তেতিয়াহলে কমেন্টছ কৰক মোক আৰু তাৰ পিছতে মই আপোনালোকৰ বাবে মেডিকেল টেষ্ট কেনেকৈ হয় সকলোবোৰ ভালকৈ বুজাই দিয়াৰ চেষ্টা কৰিম সবনকল ভিডিঅটো চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকৰ বন্ধুৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিব জয় হিন্দ বন্দে মাতৰম আকৌ আহিম নতুন এটা ভিডিঅ লৈ